দিলাক ঢালি ইমান গৰম দিছে পানী কমাৰ পৰা পানীখিনি কিয় পেলাইছে নাজানো কিমান গৰম বাপৰে ইমান গৰম দিছে ভগৱান মাৰি পেলা গৰমত থাকিব পৰা নাই ভাই বুজি নাপাওঁ কিয় পানী কিন্তু কিয় পেলাইছে পানী নেপেলাম গৰমত থাকিব পৰা নাই অলপ বৰষুণ দিছিল আৰু বাপৰে গৰমটো ৰাস্তাৰ মাজত এনেকুৱা নাপায়তো মানুহে কি ক'ব কওকচোন মানুহে কি ক'ব বাদ দিনা মই জানো গৰম তহঁতৰ ঘৰত ফেন আছে আমাৰতো গৰম লাগিছে না মোৰ ঘৰততো ফেন নাই আছে ভিডিঅ' কৰি আছে ফটো মাৰিব কি হ'ব ভগৱানেতো মাৰি পেলাব ভগৱান মাৰি পেলা গৰম ইমান গৰম দিয়াতকে একেবাৰে মাৰি পেলা দেই অলপ সহজচোন আপুনি আমি বুজি পাম নহয় কি কৰম গৰমত মই থাকিব পৰা নাই পানী অলপ পানী ঢালিছো এই মোৰ লগত কাজিয়া লাগি আছে আৰু ৰাস্তাত আমি কি গম পাম মানে বাইদেউ আহি আছে পানী আনি আছে পানী বাল্টিং লৈ কিনে মূৰত ঢালি আছে আৰু ৰাস্তাৰ মাজত কিবা কিবি কৰি আছে কি হ'ল কি পানী খেলিছো গাখীৰটো লোৱা নাই না ঐ গাখীৰতকৈও পানীৰ মূল্য বহুত বেছি তহঁতে নাজানো ঐ তই যে গৰম চিঞৰ বাখৰ কৰি আছ আজি কেইদিনমান আগতে যে বৰষুণ দিছিল তই কি কৰিবি বৰষুণ দিছে আৰু ইমানখিনি বৰষুণ এইটো কি হয় খেতি পথাৰ ফাটি গ'ল ঐ বৰষুণৰ পানী সংৰক্ষণ কৰি আমি বহুত কাম কৰিব পাৰোঁ জানো নাজানো সেই কথা বৰষুণৰ পানী কেনেকৈ ধৰিব আপুনি কেনেকৈ ধৰিবা সেই ঐ শুন আজিকালি মহানগৰত ঘৰ বনাবলৈ অনুমতিয়ে প্ৰদান নকৰে যদি ঘৰত যদি বৰষুণৰ পানী ৰাস্তাত চিষ্টেম নাই বুজি পাইছ নে নাই শুন বৰষুণৰ পানী সংৰক্ষণ কৰি আমি বহুত কাম কৰিব পাৰোঁ বাচন ধোৱা কাপোৰ ধোৱা ছাগলীক পানী খোৱা গৰুক পানী খোৱা আদি বহুত কামৰ কাৰণে আমি বৰষুণৰ পানী ব্যৱহাৰ কৰিব পাৰোঁ আপুনিতো বুজাব পাৰে ইয়াত মই যথেষ্ট তেওঁ বুজাবলৈ চেষ্টা কৰিলোঁ তেওঁ পাগলামি কৰিছে পানীখিনি মূৰত ঢালি লৈ মই পাগলামি কৰিলে নহয় আৰু ভগৱানে গালি দিলে হ'ব জানো ভগৱানে ঠিকেই কৰিছে কিন্তু আমি কামবোৰ নকৰোঁ ইমান গৰম দিয়াতকে একেবাৰে জুই পেলাই মাৰি পেলালেইতো হয় ঐ মূৰ্খ বৰষুণো দিছে ৰ'দো দিছে সমানেই দিছে কিন্তু আমি বোলে গছবোৰ কাটি কাটি পানীবোৰ সংৰক্ষণ নকৰোঁ আৰু এইবোৰ কৰি কৰি আমি আমাৰ বিপদ আমি নিজেই চপাই মাতি আছোঁ বুজি পাইছ নাই এইবাৰ বৰষুণ দিলে কি কৰিবি বৰষুণৰ পানী সংৰক্ষণ কৰিবি সংৰক্ষণ কৰি সেইবোৰ পানীৰে গা ধোৱা কাপোৰ ধোৱা আনকি ভালদৰে বুজি পাইছ নাই কাম এটা কৰি দিছে মোৰ এটা কিন্তু বুদ্ধি আছে প্লাষ্টিক ওপৰত বান্ধি দিম মাজত ফুটা কৰি দিম যেনেকৈ যি নকৰ যি পদ্ধতিৰে নহওক বৰষুণৰ পানী সঞ্চয় কৰি পেলাই সেই পানীৰে আমি যাৱতীয় যিকোনো কাম আছে এইবোৰ কাম কৰিব পাৰোঁ বুজি পাইছ অকল টিউবৱেলৰ পানী আশা হ'লে নহ'ব আমি এটা কথা মনত ৰাখছোঁ আমি যদি প্ৰত্যেকজন মানুহে এদিনত 5 লিটাৰকৈ পানী অপচয় কৰোঁ
অভাৱত খৰচ কৰোঁ তেতিয়াহ'লে গোটেই পৃথিৱীখনত কিমান পানী লোকচান হ'ব? হা? কিমান পানী লোকচান হ'ব? গতিকে অভাৱত পানী নষ্ট নকৰিবি আৰু যিমান পাৰোঁ আমি পানী সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু পানী সংৰক্ষণ কৰিবলৈ এটাই উপায় আছে, সেয়া হৈছে বৰষুণৰ পানী সঞ্চয় কৰা। বৰষুণৰ পানী আগতীয়াকৈ সঞ্চয় কৰি সেই পানীখিনিৰে আমি বিভিন্ন কামত আমি দেখোন ইমান দিনে এই ভাল কথাবিলাক আমি জানাই নাছিলোঁ, আজিহে মাত্ৰ জানিলোঁ যে বৰষুণৰ পানী সংৰক্ষণ কৰি যিকোনো কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ। চৰকাৰে এই বিষয়ে সকলোকে সজাগ কৰিছে। যুৱ কেন্দ্ৰৰ পৰাও মানুহক সচেতন কৰিবলৈ বিভিন্ন ক্লাব কিছুমান অনুষ্ঠানৰ জৰিয়তে ৰাইজক সজাগ কৰিবলৈ এনেকৈ এৱাৰনেছ প্ৰগ্ৰেমবোৰ কৰি আছে। আপোনালোকে নাচায়, আপোনালোকে এইবোৰ চালেহে হ'ব। নেহেৰু যুৱ কেন্দ্ৰৰ পৰা এয়া সচেতন হ'বলৈ, ৰাইজক বুজাবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। আপোনালোকে সেইবোৰ চাব লাগে, তেতিয়াহে আমি কিছুমান কথা জানিব পাৰিম। আজিৰ পৰা আমি সকলোৱে সজাগ হ'ব লাগিব। আহক আমি সকলোৱে এটা শপত লওঁ যে আমি মোৰ লগে লগে কওক, আমি পানী সংৰক্ষণ কৰিম, বৰষুণৰ পানী সংৰক্ষণ কৰি আমি আমাৰ যাৱতীয় কামবোৰ সেই পানীৰে আমি ব্যৱহাৰ কৰিম। আমি এটোপাল পানীও অভাৱত খৰচ নকৰোঁ। আজিৰ পৰা আমি সংকল্প ল'লোঁ আৰু বুজি ল'লোঁ, পানীয়েই প্ৰাণীৰ প্ৰাণ। Catch the rain.